ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। ব্ৰহ্ম সিদ্ধান্তৰ গ্ৰন্থৰ প্ৰণেতা কোন? ব্ৰহ্মগুপ্ত। সেতুবন্ধ কাব্যখনৰ ৰচক কোন? কালিদাস যুগৰ সমসাময়িক কবি প্ৰবৰ সেন। নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ। আকবৰৰ ৰাজত্বকালৰ বিৱৰণ থকা তথা আকবৰৰ সময়ৰ গ্ৰন্থ আইন-ই-আকবৰী গ্ৰন্থৰ ৰচয়িতা কোন? আবুল ফজল। বিখ্যাত হিন্দী কবি মুন্সী প্ৰেমচান্দৰ প্ৰকৃত নাম কি? ধনপতি শ্ৰীবাস্তৱ। চাৰি বেদ কি কি? ঋক, যজুৰ, সাম আৰু অৰ্থৱ বেদ। সিদ্ধান্ত শিৰোমণি গ্ৰন্থৰ প্ৰণেতা কোন? দ্বাদশ শতিকাৰ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ দ্বিতীয় ভাস্কৰাচাৰ্য। বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থাকাৰ কোন? মহৰ্ষি বেদব্যাস। কামায়নী গ্ৰন্থখন কাৰ? জয়শংকৰ প্ৰসাদৰ। গীতা, ভাগৱত, পুৰাণ আদি সাৰভাগেৰে ৰচনা কৰা শ্ৰীমন্ত শংকৰদেৱৰ কাব্য প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি? কীৰ্তন ঘোষা। মহাভাৰতৰ বনপৰ্বৰ নল দময়ন্তী আখ্যানৰ আধাৰত ৰচিত ২২টা সৰ্গত বিভক্ত সংস্কৃত সাহিত্যৰ সৰ্ববৃহৎ কাব্য নৈষিত চৰিতম কাব্যখনৰ ৰচক কোন? শ্ৰীহৰ্ষ। ভৰত মুনিৰ দ্বাৰাই ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? নাট্যশাস্ত্ৰ। ৰাজস্থানৰ ইতিহাস নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ঐতিহাসিক তদে। বুৰঞ্জীয়ে ঢুকি পোৱাৰ সময়ৰ প্ৰথম ভাৰতীয় গ্ৰন্থ ৰাজতৰংগিনীৰ ৰচক কোন? ১১ শতিকাৰ কাশ্মীৰী কবি ইতিহাসবিদ কলহন। নীল-দৰ্পণ নাটকৰ ৰচক কোন? দীনবন্ধু মিত্ৰ। চৰফনামা কোনে লিখিছিল? ইবন বতুতাই। ফিৰদৌছীয়ে ফাৰ্চী ভাষাত ৰচনা কৰা বিশ্ববিখ্যাত কাব্যখনৰ নাম কি? শ্বাহনামা। এ প্ৰিন্সেছ ৰিমেম্বাৰ্ছ এইখন কোনগৰাকী ৰাজপুত মহাৰাণীৰ আত্মজীৱনী? মহাৰাণী গায়ত্ৰী দেৱীৰ। বেদ কেতিয়া ৰচিত হয়? খ্ৰীষ্টপূৰ্ব ২৫০০ৰ পৰা ১০০০ বছৰৰ ভিতৰত। খ্ৰীষ্টপূৰ্ব কিমানত ৰামায়ণ আৰু মহাভাৰত মহাকাব্য ৰচনা কৰা হয়? খ্ৰীষ্টপূৰ্ব ১০০০ত। প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি? অমৰকোষ। গৌতম বুদ্ধৰ সমগ্ৰ জীৱনৰ বৰ্ণনা থকা ২৮টা সৰ্গত বিভক্ত বুদ্ধ চৰিত কাব্যখনৰ ৰচক কোন? অশ্ব-ঘোষ। ১৮টা সৰ্গত বিভক্ত কিৰাতাৰ্জুনীয়ম কাব্যখনৰ ৰচক কোন? ভাৰবী। ভাৰতীয় গদ্য সাহিত্যৰ প্ৰথমখন ভ্ৰমণ কাহিনী গ্ৰন্থৰ নাম কি?
পৰেমকাই থোমা কটনৰ বৰ্ধমান পুস্তকম। লৌকিক সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণিকজনৰ নাম কি? পাণিনি। পণ্ডিত ৰবি শংকৰে ৰচনা কৰা কিতাপখনৰ নাম কি? মাই মিউজিক মাই লাইফ। ভাৰতৰ প্ৰথমখন মুদ্ৰিত বাতৰি কাকত বেংগল গেজেট কোনে সম্পাদনা কৰিছিল? আগষ্টাছ হিকিয়ে। গোদান ভাৰতৰ কোনগৰাকী ব্যক্তিৰ দ্বাৰাই ৰচিত গ্ৰন্থ? প্ৰেমচান্দ। 2006 চনত বুকাৰ বঁটা লাভ কৰা কিৰণ দেশাইৰ গ্ৰন্থখনৰ নাম কি? দি ইনহেৰিটেন্স অফ লছ। ভাৰতবৰ্ষৰ শ্বেক্সপিয়েৰ বুলি কাক কোৱা হয়? মহাকবি কালিদাসক। অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত কোনখন কিতাপ পুলিচে বাজেয়াপ্ত কৰিছিল? বন্দিনী ভাৰত 2006 চনত। গান্ধীজীৰ সম্পাদিত সংবাদ পত্ৰখনৰ নাম কি? য়ং ইণ্ডিয়া 1930 চনত। ভাৰতৰ ৰাষ্ট্ৰভাষা কি? হিন্দী। ভাৰতৰ ইংৰাজী ভাষাৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকতখনৰ নাম কি? দ্য টাইমছ অফ ইণ্ডিয়া। অসমৰ সহযোগী ভাষা কি কি? বড়ো আৰু বঙালী। মধ্য প্ৰদেশৰ মুখ্য চৰকাৰী ভাষা কি? হিন্দী। গোৱাৰ ৰাজ্যিক ভাষা কি? মাৰাঠী আৰু কোঙ্কণী। ভাৰতৰ বৰ্তমান সাংবিধান স্বীকৃত ভাষা কিমান? 22টা। পশ্চিমবংগৰ মুখ্য চৰকাৰী ভাষা কি? বঙলা। ৰাজস্থানৰ চৰকাৰী ভাষা কি? ৰাজস্থানী আৰু হিন্দী। ধন্যবাদ।